হাঁহৰ কণীৰ চমৎকাৰী ঔষধি গুণে দূৰত ৰাখিব পাৰে কেঞ্চাৰ আৰু বিষকে ধৰি বহু সমস্যা। জানক হাঁহৰ কণীৰ উপকাৰিতাবোৰ কি কি? হাঁহৰ কণী বজাৰত সহজে পোৱা যায় যদিও আমাৰ বেছিভাগে কুকুৰাৰ কণী খাওঁ। হাঁহৰ কণী কুকুৰাৰ কণীতকৈ কম নহয়, ইয়াতকৈ অধিক পুষ্টিকৰ উপাদান থাকে। হাঁহৰ কণী কুকুৰাৰ কণীতকৈ ডাঙৰ, ইয়াৰ উপৰিও ইয়াৰ ভিতৰৰ কুহুমটো ডাঙৰ যেন লাগে। ইয়াৰ বাহিৰৰ আৱৰণৰ ৰং পাতল বাদামী আৰু ইয়াৰ সোৱাদটো অতি সুস্বাদু। হাঁহৰ কণী কিয় বিশেষ? নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি হাঁহৰ কণীত পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন থাকে। ইয়াৰ লগতে ইয়াত অত্যাৱশ্যকীয় এমিনো এচিড পোৱা যায়, যাৰ সহায়ত শৰীৰে প্ৰটিন উৎপন্ন কৰে। ইয়াৰ ভিটামিন B12, চেলেনিয়াম, ৰাইবোফ্লেভিন, আইৰণ, ভিটামিন ডি আদি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানৰ উপৰিও ই আইৰণ, কপাৰ, মেগনেছিয়াম, মেংগানিজ আদিৰ এক উৎকৃষ্ট উৎস। ভিটামিন চিৰ বাহিৰে ইয়াত সকলো ধৰণৰ ভিটামিন ইয়াত পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰাইম টাইম।